परबतजरा सेनां भमराबिल गामिनि अरायथा दालाङा जौगानायनि मुङाव सिलिंखार लुबाय थानाय दालांनि खामानिखौ दोनथ'बाय दानथामनि थाखाय जाउनाव जायगानि सुबुंफोरा गोबां रागा जोंनाय आरो खुद्रिनाय सोमजिखांदों। दालां गैयिनि थाखाय ओनसोलनि सुबुंफोरा गोबां जेंनाजों मोगा-मोगि जानो गोनां जायो। गुबैयै फरायसाफोरा फरायसालियाव थांनाय आरो बेरामिफोरखौ फाहामसालियाव लांनो थाखाय गोब्राब जेंनाजों सैनांनो गोनां जायो। जायगानि सुबुंफोरा सरासनस्रायै सानफ्रोमबोनि हान्थामेला राहायाव जोबोर गोब्राब जेंना सोमजिहोदों बे दालाङा। जायगानि थागिबिफोरा फोरमायनाय बायदिब्ला ठिकादारा आद्रा थानाय खामानिखौ गोबाव समनिफ्रायनो दोनथ'नानै दोनदों। दैज्लां बोथोराव लामाया गाज्रिसिन जायो जायनि थाखाय उन्दै गथ'फोर आरो बैसो जानाय सुबुंफोरनि थाखाय हान्थामेलाया जोबोद खैफोद गोनां जायो होननानै फोरमायबाय रायजोफोरा। फरायसालिसिम थांलाय फैलाय खालामनाय फरायसाफोरा गावनि सोलोंथाइखौ सोलिबाय थानो थाखाय सानफ्रोमबो जेंनाजों मोगा-मोगि जानो गोनां जायो। लोगोसे जायगानि सुबुंफोरा दालांनि खामानिखौ जागायफिननांगौ आरो थाबैनो फोजोबनांगौ होनना दाबि खालामदों। बिथांमोना बिफानारि बिबानगिरिफोर आरो सुबुं सान्थ्रिफोरखौ बे आयदानि सायाव थाबैनो आखाय होनो खावलायो। जाने 5 नং परबतजरा विधानसभा समष्टिर अंतर्गत गोसाईगाँव महकुमार 1 नम्बर भमराबिल गाँवर जी RCC काठर दलंखन एक जराजीर्ण अवस्थात आछिल। तेतिया आमी राइजे कोनोमते चलाफिरा करिब पारिसिलो आरो जेतिया आमार जी RCC दलंखन यात काমৰ शुभारम्भ करिले সেই কামৰ পৰা তেওঁলোকে একেৰাহে 2-3 মাহ কাম কৰিছিল আৰু আমি যেতিয়া দেখিলোঁ প্ৰায় 2-3 মাহ কাম কৰি তেওঁলোকে কামখন বন্ধ কৰি দিলে। টোটেলি BTC ইলেকশ্যনৰ আগমুহূৰ্তৰ পৰা কামখিনি আৰম্ভ হৈছিল আৰু আজিলৈকে কামখিনি বন্ধ হৈ আছে। তো আজি আমি আপোনালোকে দেখিব পাৰিছে যে নিশ্চয় আমাৰ এই অঞ্চলৰ ৰাইজ তথা আপ টু সাতকাটা অঞ্চলৰ ৰাইজ এই মানে বাটেৰে মানুহ অহা যোৱা কৰে। বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰী তথা হাইস্কুল ছাত্ৰ ছাত্ৰীবোৰ এইটো বাটেৰে সকলে যোৱা অহা কৰে। কিন্তু একেবাৰে আপোনালোকে দেখিব পাৰিছে যে বৰষুণৰ পানীয়ে আমাৰ যি ঠিকাদাৰজনে যি এক সৰুকৈ এক ৰাস্তা বনাই দিছিল সেই ৰাস্তাখন ইতিমধ্যে জৰাজীৰ্ণ অৱস্থা হৈ গৈছে। মানুহে অহা যোৱাত একেবাৰে অসুবিধা হৈ গৈছে। গতিকে আমি BTC চৰকাৰক আহ্বান জনাওঁ যে যেহেতু এই কামখিনি RCC দলঙৰ কামখিনি বন্ধ হৈ আছে এই কামখিনি অনতিপলমে বন্ধ কৰিব লাগে। আৰু আমি BTC কৰ্তৃপক্ষক আহ্বান জনাইছোঁ যে আমাৰ যি অৱস্থা এই অৱস্থাৰ বুজ ল'বলৈ আমাৰ এই অঞ্চলক আমি বৰ্তমানৰ BPF সাহস আমাৰ BTC চিফ হাগ্ৰাম মহলী ডাঙৰীয়া তেখেতক আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই দলংখন অতি কম সময়ত যাতে আমাৰ এই দলংখন নিৰ্মাণ কৰি দিয়ে। আৰু আমি তেওঁলোকৰ যি BPFৰ ৱাৰ্কাৰ আছে বা কৰ্মবিন্দুসকল আছে তেওঁলোকে অনতিপলমে আহি আমাৰ অঞ্চলৰ ৰাইজৰ যাতে সুবিধা হয় এই সুবিধাখিনি যাতে আমাৰ যি আধৰুৱা বাটখিনি যি ৰাস্তাখিনি বনাই দিছিল ৰাস্তাখিনি ভাঙি গৈছে। আৰু আমি লগে লগে নৱনিৰ্বাচিত আশৰাফুল ইছলাম ডাঙৰীয়া তেখেতেও এই অঞ্চলৰ এজন MLA আমি তেখেতকো আহ্বান কৰিছোঁ। আশৰাফুল ইছলাম ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ আপুনি আমাৰ ৰাইজৰ যি অভিযোগ এই অভিযোগবোৰ যাতে আমাৰ ৰাইজৰ যি অভিযোগ এই অভিযোগবোৰ যাতে আপোনালোকে হাতত লৈ যাতে বিধানসভাত আপোনালোকে মাত মাতে। আৰু মই অনুৰোধ জনাইছোঁ যাতে আশৰাফুল ইছলাম ডাঙৰীয়া আমাৰ এই অঞ্চলত আহি আমাৰ যি অৱস্থা এই অৱস্থাৰ বুজ বা এই দলংখনৰ যি অৱস্থা এই অৱস্থাৰ বুজ লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এতিয়ালৈকে কোনো ধৰণৰ কোনো জনপ্ৰতি অহা নাই। সেইকাৰণে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ যে যেহেতু সন্মুখত আপোনালোকে জানে ঈদ আছে এই ঈদৰ পাক মুহূৰ্তত এই দলং এই যি ৰাস্তা নদীৰে ভাঙি গ'ল আমি একেবাৰে চলা ফিৰাৰ কাৰণে বহুকৈ জোৰকৈ আমাৰ অসুবিধা হৈছে। বিশেষকৈ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীবোৰৰ ড্ৰেছ পিন্ধি তেওঁলোকে মানে পাৰ হোৱাত মানে পানীৰ লগত পানীত কাপোৰ চাপোৰবোৰ ভিগি যায়। স্কুল যোৱাত হয়তো তেওঁলোকৰ ভৱিষ্যত বেমাৰ আজাৰে দেখা দিব। সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে অনতিপলমে এই অঞ্চলখন বা এই দলংখন আমাৰ নিৰ্মাণ কৰি দিয়ে।